नमस्कार गोजोन्थों नोंथांमोननि गेजेरावहाय दानो एमारजेन्सि मोनसे भिडिअ लाबोनाय जाबाय रायजो राजाफोर आङो मोनसे भिडिअसो लाबोनो सानदोंमोन दा नैबेखौ आङो मोस्ट इम्परटेन्ट साननायनि गेजेरजों नोंथांमोननि गेजेराव लाबोनाय जाबाय नैबे भिडिअखौ जेसेबां हायो एसेबां नोंथांमोनहा शेयार खालाम दानो बेसेबां दुखुनांथाव बेसेबा गोबाव बन्द जानानै थानाय खुनुरुखुम पार्लामेन्टआव बाजेट पास खालामहोनानै नैबे रुपसि बिरखं गाथोनखौहाय दिनै मुं सोलायनानै गुरुदेव कालीचरण ब्रह्मनि मुङावहाय दिनै दोननो थाखाय थामथिम जानायनि थाखाय कच राजबंशीफ्रा अबजेक्सन होदों थैब्लाबो रुपसिनि मुंखौ सोलायनानै राजबंशी नैबे गुरुदेव कालीचरण ब्रह्मनि मुङावहाय दोननाय नङा होननानै दोनहोआ होननानै बिथांमोनहा बुंदों बे हाया राजबंशीफोरनिसो होननानै बिथांमोनहा बुंदों एथ गोबाव इमान दिन जे बन হয়ে থাকিছিলে আপনালোকে কেলে ডুবরিও এমপি আছে এমএলএ আছে কেলে আপনালোকে ডিমান্ড করা নাই এইটো এটা প্রশ্ন আহিছে রাইজো राजाफोर बे मोनसे कुइसन फैदों एथ गोबाव जे बन्द जानानै थादोंमोन नैबे जखायसे राजबंशीफ्रा दिनै बिथांमोनहा लाबोनो हायोमोन गुबुनफोरनो जेरखम भट होनानै बिथांमोनहा दिनै दिल्लीयावहाय एमपि थांनाय जे नबसरेनायानो बिथांमोनहा भट होनायनि गेजेरजोंहाय थांबाय बे समावहाय बिथांमोनहा मानो लाबोनो हायाखै इमान जे 10 বছর एमपि হয়ে থাকিছে নবসরনিয়া সেইটো টাইমও এই রাজবংশীবিলাক এই রূপসী এয়ারপোর্ট কেলে আনিব পারা নাই এইটো এটা প্রশ্ন আহিছে आरो जुदि नैबे बिटिआरनि नैबे इउजि ब्रह्म मानगोनां बिथांमोनहा जेनोब्ला आरो नैबे प्रमद बर सरकारा जेनोब्ला बियो मोनसे बर हारिनिनो जेननाय होननानै बिथांमोननि बिटिआर सरकारनि जेननाय बा बिटिसि सरकारनिनो जेननाय होननानै जोङो बुंनो हायो रायजो राजाफोर नैबे गोबांथार बेबायदिनो गोबां जायगायावहाय प्रयागराज बे इलाहाबादनि माखासे जायगाफोरखौ सोलायनानै प्रयागराज दोननाय जादों बेखौ मानो थाखाय सोलायनो हाया सोलायनो हायो गासै पावार फांसना बिथांमोननि गेजेरावनो दङ जुदि सोलायनो हायाब्ला सरकारा लासिंसिं बिथांमोनहा गासै जुदि गुरुदेव कालीचरण ब्रह्मनि मुङाव दोननो हायाब्ला बिथांमोनहा रिजेक्ट होनानै गासैबो पाब्लिक जानानै थाफैनाया मोजां होननानै आङो सानो नोंथांमोनहा कमेन्ट खालामहर आरो जेसेबां हायो एसेबां बे भिडिअखौ शेयार खालाम नोंथांमोनहा नैबे माबा मा होनो रुपसिनि मुङावनो थाजानो लुबैयो ना नैबे मा होनो नोंथांमोनहा गुरुदेव कालीचरण ब्रह्मनि मुङावहाय सोलायजानो हास्थायो আমি বৃহত্তৰ গুজৰাটী জনগোষ্ঠীক অসম চৰকাৰে যিটো কেবিনেটৰ সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ একেবাৰে অবিভক্ত গোৱালপাৰা লোৱাৰ অসমত যিটো আমাৰ বিমানবন্দৰ আছে ৰূপসী এই ৰূপসী বিমানবন্দৰৰ নামে নামাঙ্কিত কিন্তু দেখা গৈছে অসম চৰকাৰৰ কেবিনেটত যিটো প্ৰস্তাৱ লৈছে যে ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামত প্ৰস্তাৱ লৈছে এইটো আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন দল সংগঠন ধিক্কাৰ জনাইছো আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰৰ মাননীয় খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে আমাৰ কলজাৰমুখী বৃহত্তৰ জনগোষ্ঠীৰ কোচ ৰজাৰ এই জমিদাৰৰ এই পত্নীৰ নামত এই জমি আজি এই ৰূপসী যে নাম হৈছে এইটো আমাৰ ৰাজবংশৰ পৰিয়ালৰ এজন সুন্দৰী ঘনীয়েকৰ নামে নামাঙ্কিত কৰা হৈছিল কিন্তু আজি এই ৰূপসী নামটো তৎকালীনভাৱে অসম চৰকাৰে কেনেকৈ কেবিনেটৰ সিদ্ধান্ত ললে এই নামটোৰ ব্যতিৰিকে বেলেগ এটা নাম আমি বেলেগ এটা নামক আমি বেয়া ধৰণে আমি হেৰি কৰা নাই আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিহাস সম্বন্ধে নাজানে নেকি যে ৰূপসী বিমানবন্দৰৰ জেগাটো কাৰ জমি আছিল এইটো তেখেতে অজ্ঞাতসাৰে কৰিছে নে জানি বুজি কৰিছে এইটো আমাৰ লগৰ এক নম্বৰ প্ৰশ্ন নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে আজি হটকাৰী সিদ্ধান্ত লৈছে অসম চৰকাৰে যিটো সময়ত কলজাৰমুখী জনগোষ্ঠীক জনজাতি কৰিব লাগিছিল যিটো সময়ত এই এয়াৰপৰ্টত বিমান চলাচল কৰিব লাগিছিল সেইটো নকৰি আজি তেওঁলোকে প্ৰস্তাৱ লৈছে কেবিনেট প্ৰস্তাৱ লৈছে যে ৰূপসী নামটো কেঞ্চেল কৰি তাত কালীচৰণ ব্ৰহ্মৰ নামে নামাঙ্কিত কৰিব লাগে তেখেতক আমি অৱমাননা কৰা নাই তেখেতে এজন গুৰু হয় বড়ো সমাজৰ আমি তাকে শ্ৰদ্ধা কৰোঁ কিন্তু তাৰ অৰ্থটো এইটো নহয় যে ইয়াত ৰূপসী নামৰ আমাৰ কলজাৰমুখী জনগোষ্ঠীৰ ৰজাৰ ঘৰিয়াৰ এজন পত্নীৰ নামত নামাঙ্কিত কৰা হৈছে এই নামটো কাটি
কোনোবা এজন গুৰুজনৰ নাম দিব এইটো আমি অভিযুক্ত কৰাৰ পৰা আশা আছো আৰু বিভিন্ন কোজামি জনগোষ্ঠী আৰু সংগঠন আমি কেতিয়াও এইটো মানি নলওঁ আৰু মানি নলওঁ। ইয়াৰ কথা হ'ল যে আজি আমি সিদ্ধান্ত লৈছো সত্ৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীও আমাৰ ৰাইজ আৰু নেতৃবৃন্দৰ লগত আলোচনা বিলোচনা কৰি আজি এখন কোঅৰ্ডিনেশ্যন কমিটি হ'ব আৰু এই কমিটিখন নাম মাত্ৰেই নহ'ব, এই কমিটিখন ৰূপসী নামটো যেতিয়ালৈকে বাহাল নাথাকিব এই কমিটিখন একযোগিত কৰা হ'ব আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন তৈরি কৰিম অতি শীঘ্ৰে উইদিন 7 days ভিতৰত। আপোনালোকে চাব আৰু মিডিয়া বন্ধুসকলক আপোনালোকক মই অনুৰোধ জনাইছো আমালোকক সহযোগ কৰক। এই বৃহত্তৰ কোজামি জনগোষ্ঠীক আৰু এই চৰকাৰখনে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজত আমি জীয়াই আছো, কিন্তু আমালোকক নিৰাপত্তা নিদি আমালোকৰ ঐতিহাসিক চিহ্নবিলাক কাটি মানে নোহোৱা কৰাৰ এটা পৰিক্ৰমা কৰিছে, নোহোৱা কৰাৰ এটা চক্ৰান্ত কৰিছে। সেইকাৰণে আমি অভিযুক্তসকলৰ পৰা আক্ৰাচুৰ আহ্বানত বিভিন্ন দলসকলক আমি আহ্বান জনাইছো যাতে এই ৰূপসী ইয়াৰ বিমান বন্দৰৰ নামটো যাতে ৰূপসী বাহাল ৰাখে তাৰ কাৰণে অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছো আৰু অতি সোনকালে যদি নামটো চেঞ্জ নকৰে তেনেহলে আমি উইদিন 7 days ভিতৰত আমি বৃহত্তৰ আন্দোলন কৰি তুলিম, ইয়াতে আন্দোলন কৰি তুলিম। চাওঁ কি হয়, এইটোৱে আপোনালোকৰ আগত মই আপোনালোকৰ জৰিয়তে দাবী জনাইছো। জনগোষ্ঠীক যে ধীৰে ধীৰে লাহে লাহে নিঃশেষ কৰিবলৈ এটা মানে ষড়যন্ত্ৰ কৰিছে এইটো স্পষ্ট ধৰা পৰিছে। চাওক, এই ৰূপসী বিমানবন্দৰৰ নামত যিটো ইতিহাস, এই ইতিহাসক বিকৃত কৰি বেলেগ এজনৰ নাম দিয়া মানে কি কোচ-ৰাজবংশী জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰাত নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। কথা হ'ল সেই সময়ত যিটো সময়ত বহিৰাষ্ট্ৰীয় আক্ৰমণৰ পৰা ভাৰত ৰাষ্ট্ৰক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াৰ কাৰণে আমাৰ কোচ ৰাজবংশীৰ ৰজাই ভূমিদান কৰিছিলে 8,500 বিঘা মাটি দান কৰিছিলে যাতে গোটেই ভাৰতবৰ্ষখন সুৰক্ষিত থাকে। তেখেতৰ ঘৈণীয়েক ৰূপসী কালক্ৰমত ৰূপসী হ'ল। এই নামটো চেঞ্জ কৰি যদি বেলেগ এটা নাম দিয়া যায়, ৰূপসী বিমানবন্দৰ ৰূপসী অঞ্চলৰ লগত কোনো সম্পৰ্ক নথকা কোনো এজন ব্যক্তিৰ নাম দিয়ে এই ধৰ্মগুৰি হ'ল যেনিবা, কিন্তু তাতেতো কোনো কথা নহয়। ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ খাতিৰত যিগৰাকী মহান ব্যক্তিয়ে এনেকুৱা এটা দান দিছে 8,500 বিঘা তেখেতৰ ঘৈণীয়েকৰ নামত যিটো এই অঞ্চলৰ নামাকৰণ প্লাছ আমাৰ বিমানবন্দৰ এইটোৰ নাম বাহাল থাকিব লাগে। এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠী এতদ অঞ্চলৰ ৰাইজ কেতিয়াও ইয়াৰ লগত আপোচ নকৰে। এই বিষয়ে যদি গণ আন্দোলন কৰিব লগা হয় তেনেহ'লে এই অঞ্চলৰ মানুহ একদম মানে প্ৰস্তুত আছে আৰু ইয়াত যদি আইন শৃংখলা জনিত কোনো দুৰ্ঘটনা ঘটে তেনেহ'লে এইটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই